মাথো তোমাৰ অপেক্ষাত। তাৰিখ আছিল 12 ফেব্ৰুৱাৰী 2019। সেইদিনা ৰ'দ দিছিল, কিন্তু কমকৈ। বতাহো অলপ বলিছিল, কিন্তু মই সিমান এটা গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ সেই সময়ত অকল তাইৰ সেই মিচিকীয়া হাঁহিটো কেৱল মোৰ চকুত ভাহি আছিল। হঠাতে এটা SMS আহিল, হাই বুলি। মই ৰিপ্লাই কৰিলোঁ, হেল্ল', পিছে আপুনি কোন? তাই ক'লে, মই টিনা। আৰু মই সুধিলোঁ, কোন টিনা? তাই ক'লে, তুমি যে সদায় সেই বাশিষ্ঠ পথ ৰখি থকা। মই ক'লোঁ, আচ্ছা তুমি। পিছে ফোন নম্বৰটো ক'ত পালা? তাই ক'লে, তোমাৰ বন্ধুৰ পৰা লৈছোঁ। মই ক'লোঁ, হয় নেকি? তাই ক'লে, আচ্ছা শুনা না, অহাকালি মোক লগ কৰিব পাৰিবা নেকি? মই ক'লোঁ, কিয়? তাই ক'লে, তোমাৰ লগত এটা বহুত ডাঙৰ কথা আছে। আৰু মই ক'লোঁ, কি ডাঙৰ কথা? তাই ক'লে, SMS-ত ক'ব নোৱাৰি, বাছৰ ষ্টপলৈ আহিবা ৰাতিপুৱা 10 বজাত। মই ক'লোঁ, অ'কে। তাৰপিছত তাই SMS নকৰিলে, আৰু মই এটা কথাই ভাবি থাকিলোঁ, কথাটো কি হ'ব পাৰে? তাই হঠাতে মোক মাতিলে। তাৰপিছত মই কিবা কৰি ৰাতিপুৱা উঠি মুখ হাত ধুই চাহ জলপান খাই মাক এবাৰ মাত লগালোঁ। কিন্তু আহি থাকোঁতে মোৰ বন্ধু চুইটক লগ পালোঁ। সি সুধিলে, ক'লৈ যোৱা ইমান সাজি কাচি? মই ক'লোঁ, পেহীহঁতৰ ঘৰৰ পৰা আহোঁ বুলি। সি ইমান ভাল বন্ধু আছিল, হঠাতে বিশ্বাস কৰিলে। সি ক'লে, দে তুমি যাবা। কিন্তু মই তাক আচলতে মিছা কৈছিলোঁ, পেহীহঁতৰ ঘৰত যাম বুলি। কিছু সময় পিছত মই বাছ ষ্টপ আহি পালোঁ, কিন্তু তাই এতিয়াও আহিয়ে পোৱা নাই। মই 1 ঘণ্টা ৰখিলোঁ, কিন্তু তাই নাহিলে। মই দুখমনে ঘৰলৈ গুচি আহিলোঁ, কিন্তু তাই আহিছিল, অলপ পলম হ'ল। মই তোৰ খবৰ খুজিম, তয়ো বুজ ময়ো